আজি আমি দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰিছোঁ ৰাজ্যজুৰি। এই আমাৰ মহকুমাৰ জিলা প্ৰশাসনৰ মুখ্য কাৰ্যালয়ত এই দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন হৈ আছে। আপোনালোকে জানে যে অসমৰ মুখ্যমন্ত্ৰীয়ে চৰকাৰখন অৰ্থনৈতিকভাৱে বিফল হৈছে, চৰকাৰ চলাব পৰা পৰিস্থিতি নাই, যাৰ কাৰণে অৰ্থনৈতিকভাৱে হওক, শিক্ষা ব্যৱস্থাতেই হওক, সামাজিক ব্যৱস্থাতেই সকলো ক্ষেত্ৰত তেওঁ বিফল হৈছে। আজি আকাশলংঘী মূল্যবৃদ্ধি হোৱাৰ ফলত আজি মধ্যম শ্ৰেণীৰ যিসকল মানুহ, দুখীয়া শ্ৰেণীৰ যিসকল মানুহ, মন্ত্ৰীসকল, বিধায়কসকল, মুখ্যমন্ত্ৰীটো আৰু চাউল দালি কিনাৰ তো বজাৰত কিমান দাম তেওঁ নাজানে, কিন্তু দুখীয়া দৰিদ্ৰ মানুহ কি ধৰণে খাই আছে, গেছৰ দাম কিমান হৈছে, তেলৰ দাম কিমান হৈছে, এইখিনি দুখীয়া মানুহে গম পায়। গতিকে এই মূল্যবৃদ্ধি ৰোধ কৰাত আমি আজি দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰীয়ে মূল্যবৃদ্ধি ৰোধ কৰাত সম্পূৰ্ণ বিফল হৈছে। চাউলতো GST লগাইছে, আটাতো GST লগাইছে, এনেকুৱা ধৰণৰ এটা পৰিৱেশ মুখ্যমন্ত্ৰীয়ে কৰিছে। গতিকে সাধাৰণ ৰাইজে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হয় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। লগতে ছাত্ৰ অনুপাতে আমি শিক্ষক নিযুক্তিৰ দাবী উত্থাপন কৰিছোঁ। জনসংখ্যা অনুপাতে চাকৰি নিয়োগ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। লগতে যিসকল শিক্ষকক এতিয়া বদলীকৰণ কৰা হৈ আছে, সেই বদলীকৰণৰ ফলত সেই বিদ্যালয়সমূহত শিক্ষক নোহোৱা হৈ গৈ আছে। গতিকে বদলীকৰণ প্ৰক্ৰিয়া কৰাৰ আগতে সেইখন বিদ্যালয়ত যাতে ছাত্ৰ অনুপাতে শিক্ষক থাকে তাৰ ব্যৱস্থা গ্ৰহণ কৰি শিক্ষকসকলক বদলি কৰক, তাৰ আমি দাবী উত্থাপন কৰিছোঁ। লগতে অসমৰ বহিঃৰাজ্যত বহু শ্ৰমিক আজি নিৰুদ্দেশ হৈছে, নিহত হৈছে। অৰুণাচলত জানে আমাৰ 15জনকৈ অসমৰ সংখ্যালঘু শ্ৰমিক আজি নিৰুদ্দেশ হৈ আছিলে, তাৰপিছত কিছুসংখ্যক উদ্ধাৰ হ'ল বা তাৰে কিছুসংখ্যক নিৰুদ্দেশ আৰু কিছুসংখ্যক এতিয়ালৈকে মৃত্যুবৰণ কৰিলে। গতিকে আমি অসম চৰকাৰক দাবী উত্থাপন কৰিছোঁ যে সংখ্যালঘু হোৱাৰ বাবে মাহিয়াৰ দৃষ্টিৰে নাচাই এইসকলক, তেওঁলোকে যিসকল নিৰুদ্দেশ আৰু নিহত হৈছে তেওঁলোকক 5 লাখ টকাকৈ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আৰু এটা দাবী আমি কৰিছোঁ যে ভূমিহীন মানুহ, সংখ্যালঘুসকল আজি ভূমিহীন অৱস্থাত আছে। গতিকে যিসকল ভাৰতীয় নাগৰিক ভূমিহীন তেওঁলোকক ভূমি পট্টাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অনুৰূপ ধৰণে চৰকাৰে আক্ৰমণমূলকভাৱে সংখ্যালঘু হোৱাৰ বাবে বলডুজাৰ লগাই বহু পৰিয়াল, হাজাৰ হাজাৰ পৰিয়ালক তেওঁলোকে উচ্ছেদ কৰি গৃহহীন কৰিছে ভাৰতীয় নাগৰিকক। সেই পৰিয়ালসমূহ পুনৰ সংস্থাপন দিয়াৰ কথা মুখ্যমন্ত্ৰীয়ে প্ৰতিশ্ৰুতি দিছিলে। গতিকে মিছাৰ আশ্ৰয় নলয়, মুখ্যমন্ত্ৰী হয় মুখ্যমন্ত্ৰীৰ আসনখনক মিছাৰ আশ্ৰয় নোলোৱাকৈ যি কথা দিছিলে সেই কথা আখৰে আখৰে পালন কৰি ভাৰতীয় নাগৰিকসকলক পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰাও আজি আমি এই ধৰ্ণা কাৰ্যসূচীৰ পৰা দাবী উত্থাপন কৰিছোঁ। যদি চৰকাৰে এই ধৰণৰ দাবী গুৰুত্ব প্ৰদান নকৰে, চৰকাৰে কোনো ধৰণৰ কাম কাজ নকৰে, পৰৱৰ্তী পৰ্যায়ত আমি ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ, ৰেলপথ অৱৰোধ, অসম বন্দৰ দৰে ভয়াৱহ গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আমাৰ অধিকাৰৰ বাবে আমি কৰি যাবলৈ বাধ্য হ'ম।